এইবিলাক মই কি শুনিছো? মই তোমাৰ দোকানৰ বাকী দিয়া নাই। এক্টিং কৰি নাথাকিব খাটনিয়াৰ, বাকীটো দি দিয়ক। ছাৰ মই এটা বাকী দুবাৰ কিয় দিম? মই দৰমহা পাওঁ কেইটকা? ছাৰ এয়া অন্যায়, নিৰীহৰ ওপৰত এয়া অত্যাচাৰ ছাৰ। এয়া সামন্তবাদ, নৈৰাজ্যবাদ, গণতন্ত্ৰত কুঠাৰঘাত। জোখতকৈ বেছি লেকচাৰ মাৰেহে আপুনি খাটনিয়াৰ। নহয় ছাৰ, মই বহুত দুখ পাইছো। আৰু বুবু, তোমাক এটলিষ্ট মই তেনেকুৱা বুলি ভবা নাছিলো। বহুত বিশ্বাসত তোমাৰ দোকানত বাকী খাইছো। মই আপোনাক বিশ্বাসতে বাকীটো দিছো। মই ৰাখিছো। ৰাখিছে? তোমাৰ ঘৈণীহাতে পৰহি মই দোকানত বাকী দি থৈ আহিছো। তুমি মানুহটো নাই ক'ত পনপনাই ফুৰা? দিছিল নেকি? প্ৰশ্নবোধক নেৰাখিবা বুবু। মই যদি ফাঁকি কথা কৈছো তুমি নৰকত পচি মৰিবা। মই চৰি কেকেদা, বেয়া নাপাব। আচলতে তেওঁ পৰহিয়ে মাকৰ ঘৰলৈ গ'ল, ঘূৰি আহিল, কিন্তু ক'বলৈ পাহৰিল চাগে। সেইটো তোমালোকৰ ফেমিলি মেটাৰ। তোমালোকৰ মাজত আণ্ডাৰষ্টেণ্ডিং নাই, তাত মোক নোসোমোৱাবা। আৰু কিছুমান ঘৰ শত্ৰু বিভীষণৰ কাৰণে তুমি কমপ্লেইন দিবলৈ আহিছা। 520 টকাত আজি মোৰ ধাচিয়া উৰাই দিছা। নহয় কেকেদা, ভুল বুজাবুজি হৈ গ'ল আৰু বেয়া নাপাব। মই বেয়া পোৱা নাই, তুমি এজন ডেডিকেটেড কাষ্টমাৰক হেৰুৱালা। বেঙা